হেল্ল' গাইছ, মই চিন্তু ধুনীয়াকৈ ৰাতিপুৱাই শুই উঠিলোঁ আৰামছে। শুই উঠি ষ্টাৰ্ট কৰিছোঁ মানে যিটো ডেইলি মিনি ব্লগ দিবলৈ চেষ্টা কৰিছোঁ। আৰু দোকান যাওঁ, দোকান এইফালে আগফালটো মানে খুলিব লাগিব। খুলি পেলাই এইফালে চাফা কৰিবলগীয়া কাম আছে, চাফা ধুনীয়াকৈ কৰি লওঁ। আৰু চাফা কৰি ধুনীয়াকৈ মন্দিৰ যাম, মানে আজি সোমবাৰ যিহেতু। এইফালে যাওঁ বলকচোন, মন্দিৰলৈ যাওঁ। এইফালে মন্দিৰ আহি ফাইনেলি পাই গ'লোহি। এইফালে চাকি ল'বলৈ লৈছোঁ, চাকি ধুনীয়াকৈ 5 গছ লৈ লৈছোঁ আৰামছে। আৰু এইফালে মন্দিৰ ভাগ দেখিছেনে, ভঙাই নাই মানে গেটখন। আৰু এইফালে চাকি জ্বলালোঁ আৰামছে 2 গছ। মানে 3 গছ বেলেগৰ আছিলে। আৰু এইফালে মন্দিৰ ভাগৰ ভিতৰৰ ভাগ, আৰু এইফালে মন্দিৰ ভাগৰ ভিতৰৰ ভাগ কিমান ধুনীয়াকৈ সজাই তুলিছে মানে। আজি সোমবাৰ, মানুহ ইমান বেছিকৈ নাই বাৰু, এনেই বহুত থাকে। এইফালে মন্দিৰ আহি পালোহি, মন্দিৰ পাই অলপ শুই লৈছোঁ মানে যিহেতু ভাগ লাগিছে। আৰু এটা পাৰ্চেল অহাৰ কথা আছিলে, পাৰ্চেলটো আহিলে ফাইনেলি, মানে ফোন কৰিছিলে। আৰু এতিয়া পাৰ্চেলটো ৰিচিভ কৰোঁ, সেইটো পাৰ্চেল ফাইনেলি পাই গ'লোঁ হাতত। আৰু এইফালে এখন শাৰী অৰ্ডাৰ দিছিলোঁ, আহি গ'ল। ঘৰত আহি চাইছোঁহি, এইফালে মা ফূৰ্তি চককে হাঁহি। বাই বাই, নতুন ভিডিঅ'ত লগ পাম।